নমস্কাৰ দৰ্শক বন্ধু। আজি পুহ মাহৰ 30 তাৰিখ ভোগালী উৎসৱ আৰু এই ভোগালী উৎসৱত আজি আমাৰ ঘৰত কি নৈবেদ্যৰে কি আমাৰ খাদ্য সম্ভাৰে আমি আজি এই ভোগালী উৎসৱত আমি জুতি ল'ব বিচাৰিছোঁ। গতিকে সেইটো আপোনালোকক মই এটা নতুন এটা ভিডিঅ'ৰে আপোনালোকক দেখাব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকক মই আজি এই ভোগালী বিহু আজি উৰুকা দিনা সকলো দৰ্শক বন্ধুলৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি মই আপোনালোকক মই কিখিনি আজি আমাৰ ঘৰত আয়োজন কৰিছোঁ, গতিকে সেইখিনি দেখাবলৈ মই বিচাৰিছোঁ। আহকচোন দৰ্শক বন্ধুসকল, পলম নকৰি আমি ভিতৰলৈ আগবাঢ়োঁ। বন্ধুসকল আহকচোন, আমি কি ধৰণে আমি তৈয়াৰ কৰিছোঁ, কিখিনি আমি বস্তু খোৱাৰ যোগাৰ কৰিছোঁ, গতিকে সেইখিনি আপোনালোকক দেখাব বিচাৰিছোঁ। অৱশ্যে কি ধৰণে মই এইখিনি তৈয়াৰ কৰিলোঁ, কি ধৰণে এইখিনি মই বনালোঁ, সেই ভিডিঅ'টো আপোনালোকৰ আগত মই বিশেষ কাৰণবশতঃ মই দেখাব নোৱাৰিলোঁ। এতিয়া আমি গোটেইখিনি সাজু কৰি থোৱা এই খাদ্য সম্ভাৰখিনি মই জুতি ল'ব বিচাৰিছোঁ আৰু অলপ আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া আপোনালোকক প্ৰথমতে মই খাই ভাল পোৱা এই ৰৌ মাছৰ পাতত দিয়া এই সৰু সৰু পিচ কৰি মই হালধি, নিমখ, জলকীয়া আৰু আদা, নহৰু, মছলা ইত্যাদি কৰি মই সানি মেলি ধুনীয়াকৈ মই এইটো পাতত দিয়া ব্যৱস্থা কৰিলোঁ। এইটো আমাৰ সমাজত, আমাৰ এই পৰিৱেশত আচলতে এই পাতত দিয়া মাছটো অতীজৰ পৰাই আমাৰ এইটো খোৱা হয়। গতিকে এই বস্তুটো খাই খুব ভাল লাগে। আৰু দ্বিতীয়তে আপোনালোকে চাব, এয়া মই গাহৰিৰ যিটো লিভাৰ, এই গাহৰিৰ লিভাৰটো মই ধুনীয়াকৈ আপোনাৰ বিলাহীৰ সৈতে মই ধুনীয়াকৈ ভাজি ঠিক কৰি লৈছোঁ। তাৰপিছতে চাব, এইখিনি আপোনাৰ ব্ৰইলাৰ পোৱা মাংসখিনি মই আপোনালোকক এৰুৱাই দিবলৈ বিচাৰিছোঁ। এয়া চাওক, ধুনীয়াকৈ খুব ধুনীয়াকৈ সিজাই লোৱা হৈছে, খুব ধুনীয়াকৈ পুৰি লোৱা হৈছে। এইখিনি খাই ইয়াৰো এটা ব্ৰইলাৰ পোৱা মাংস খুব এটা সোৱাদ লাগে, ইয়াৰো এটা বেলেগ এটা সোৱাদ পোৱা যায়। এয়া দেখিছে, মই ব্ৰইলাৰ মাংসখিনি উলিয়াই লৈছোঁ। তাৰপিছতে মই সাজু কৰি ৰাখিছোঁ, বহুদিনতে মই তৈয়াৰ কৰি ৰাখিছোঁ। এই ৰঙাটো দেখিছে আপোনালোকে, এইটো হ'ল চাইমদ আৰু এইটো হ'ল লাওপানী, লগতে চিৰা, গুৰ, গাখীৰ এইখিনি। তাৰপিছতে এইটো চাব বন্ধুসকল, আমাৰ পৰম্পৰাগত এইটো খাদ্য চাউল চুঙা, কিছুমানে ইয়াক চুঙা চাউল বুলি কয়। গতিকে আমি যিটো প্ৰকাৰে নকওঁ লাগিলে কোনো আপত্তি নাই, এইটো আমি চাউল চুঙা বুলি কওঁ, চুঙা চাউল। তাৰপিছতে আছে আপোনাৰ এই গোটেইখিনি চাউল চুঙা আমি ধুনীয়াকৈ পুৰি ৰাখিছোঁ। ইয়াৰ পিছতে আছে আমাৰ এইটো মিঠা আলু, যাক আমি সাধাৰণতে আমাৰ গাঁৱলীয়া ভাষাত ইয়াক গৰীয়া আলু বুলি কোৱা যায়। এয়া হ'ল আপোনাৰ কাঠ আলু বুলি কোৱা যায়। গতিকে এই কাঠ আলু ধুনীয়াকৈ আমি বইল কৰি ৰাখিছোঁ, ঠিক আছেনে? গতিকে সুন্দৰকৈ সিজাই থোৱা হৈছে আৰু খাবলৈ খুব সোৱাদ লাগে। ইয়াৰ পিছতে আমি এই চুঙাত দিয়া এই গাহৰি মাংস, মই গাহৰি মাংসটো আজি পোৰা নাই, আজি আপোনালোকক মই চুঙাত দিয়াটোহে মই আপোনালোকক দেখাব বিচাৰিছোঁ। গাহৰি চুঙাত দিয়া এইটো এটা খুব সুন্দৰ উপকৰণ হয়। গতিকে এইটো আমি অতীজৰ পৰা আমাৰ বিশেষকৈ মই আনৰ কথা নাজানো, আহোম মানুহসকলে আমি পাতত দিয়া মাংস, চুঙাত দিয়া মাংস, ভাপত দিয়া মাংস ইত্যাদি আমি সৰুৰ পৰা আমি খাই আহিছোঁ। গতিকে এইটো এটা মোৰ খুব প্ৰিয় খাদ্য। গাহৰি আপুনি চাব, ধুনীয়াকৈ সৰুকৈ কাটি মেলি ইয়াক ধুনীয়াকৈ এইটো নিমখ, জলকীয়া, হালধি, ৰচুন, আদা আৰু যিটো আমাৰ নগা ধনিয়া বুলি কয় আৰু মান ধনিয়া, এই গোটেইখিনি মিক্স কৰি খুন্দি মেলি আমি ধুনীয়াকৈ এই উপকৰণটো তৈয়াৰ কৰিছোঁ। এই চুঙাত দিয়া আপোনাৰ এই মাংসটো, এইটো গাহৰি মাংস হয়, কিন্তু খুব ধুনীয়া, খুব মজা লাগে।
এতিয়া আমি এই পলম নকৰি আমাৰতো জিভা পানী পৰি গৈছে গতিকে পলম নকৰি আমি খোৱাৰ এটা জুতি ল'বলৈ আমি চেষ্টা কৰিম প্ৰথমতে মই ভাল পোৱা গোটেই বস্তুখিনি খাদ্যখিনি অলপ মই টেষ্ট কৰিব বিচাৰিছোঁ এয়া চাব সুন্দৰকৈ পাতত দি খোৱা সুন্দৰকৈ এয়া হ'ল ৰৌ মাছ প্ৰায় এইটো 2 কেজি আৰু ৰৌ মাছ আছিলে কিন্তু মই ডাঙৰকৈ হ'লে অলপ মানে সিজাত অসুবিধা হয় গতিকে সেইকাৰণে কি হৈছে সৰু কৰি লৈছোঁ অলপ খাই চাইছোঁ টেষ্ট কৰি বা কি মস্তি সোৱাদ গাহৰি লিভাৰ গাহৰি আমি আমাৰ ভাষাত ইয়াক কলিজা বুলি কওঁ এই কলিজা এক্সপিৰিয়েঞ্চ মই জুতি লৈ লৈছোঁ মস্তি খুব ধুনীয়া সোৱাদ হৈছে তাৰপিছত এইখিনি মই খালোঁ ইয়াৰ পিছতে চাওক বা কি সুন্দৰ কালাৰ চাওক সুন্দৰ কালাৰ এইটো চাইমত ঘৰতে বনোৱা মই নিজে আচলতে এইবিলাক মই তৈয়াৰ কৰোঁ এইবিলাক জনগোষ্ঠীয় খাদ্য বনাবলৈ মই ভাল পাওঁ আৰু মোৰ এটা মই ভাল পোৱা এইটো এটা বিষয় তো আমি কি ধৰণে আমাৰ সমাজত আমাৰ ঘৰখনত অতীতৰ পৰা চলি অহা এই বস্তুবিলাক আচলতে কি হৈছে আপোনালোকৰ আগত আমি দেখাব বিচাৰিছোঁ গতিকে চাইমতো মই নতুনকৈ এইটো বস্তুটো শিকা গতিকে চাইমতো মই অকণমান টেষ্ট কৰি চাম কেনেকুৱা লাগে এনেকুৱা সুন্দৰ আপোনাৰ মিঠা মহিলাসকলে পালেতো এইটো খুব ধুনীয়া খাব খুব ভালকৈ খাব আৰু চোকা হৈছে আমি যিটো চুক বুলি কওঁ চোকা হৈছে ইয়াক খালে অলপ নিচা লাগিব এইটো আপোনালোকক দেখালোঁ ইয়াক তৈয়াৰ কৰিবলৈ ঠাণ্ডা দিনত লাগে 1 মাহতকৈ অধিক মই 1 মাহ লৈছোঁ তাৰপিছতে গৰম দিনত ইয়াক প্ৰায় 15 দিন লোৱা হয় 15 দিনত ই পকি যায় এইটো মই টেষ্ট কৰি চালোঁ তাৰপিছতে এইটো আমাৰ শ্ৰীমতীয়ে বনোৱা লাও পানীৰ আমাৰ শ্ৰীমতীয়ে সুন্দৰকৈ লাও পানী বনায় আৰু খুব মিঠা হয় মই গুটিবিলাক সাজৰ যিটো গুটি যিটো দৱাই সেইটো মই বেলেগৰ পৰা মই কিনি আনি পেলাই প্ৰায় আমাৰ ঘৰত থাকেই মানে সদায় থাকে বুলি ক'লেও বেয়া নহয় আমাৰ ঘৰত এই লাও পানীটো সদায় থাকে গতিকে দৰ্শক বন্ধুসকল আহিলে নিশ্চয় কেতিয়াবা আপোনালোকে খাবলৈ পাব জুতি ল'ব পাৰিব গতিকে ইয়াৰো মই লাও পানীটো আজি এই বিহু দিনত কি ধৰণে আমাৰ শ্ৰীমতীয়ে আমাৰ পৰিবাৰে বনাইছে মই এবাৰ টেষ্ট কৰি লওঁ দেই ঠিক আছে বহুত ফেণ্টাষ্টিক বহুত সোৱাদ কালাৰটোতে আপোনালোকে গম পাব এই কালাৰটোত আপোনালোকে নিশ্চয় গম পাব যে এই পানীয় দ্ৰব্যকেইবিধ কি ধৰণৰ হৈছে তাৰপিছতে চাওঁ আহকচোন জুতি লওঁ আহক দৰ্শক বন্ধুসকল এই আমি লৈ লৈছোঁ আপোনাৰ ব্ৰইলাৰ পোৱা মাংস ইয়াক তেল নিমখ হালধি মছলা ধুনীয়াকৈ মিশ্ৰণ কৰি এটা মিক্স তৈয়াৰ কৰি ইয়াক সানি মেলি যিটো পোৰা হৈছে গতিকে ইয়াক অকণমান টেষ্ট কৰি চাওঁ দেই কৰকৰীয়া হৈছে খাওঁতে আপোনাৰ কাৰুক বাজিছে দেই বৰ ধুনীয়া হৈছে সকলোখিনি আইটেম বৰ ধুনীয়া হৈছে আজি এই ভোগৰ উৎসৱত এইখিনি ঘৰত আয়োজন কৰি মই নিজকে খুব ভাল লাগিছে আৰু মই এনেধৰণৰ আগতেও মই খোৱা বোৱা ব্যৱস্থা কৰোঁ খোৱা বোৱাত মোৰ এটা চৌখিনতা আছে মই খুব ধুনীয়াকৈ সুন্দৰকৈ মই ভাজি পুৰি সজাই মেলি খোৱাত এটা মোৰ চখ আছে গতিকে এই চখটোৰ আজি ভোগালী বিহু উপলক্ষে আপোনালোককো দেখালোঁ আৰু আপোনালোকক দেখাই মেলি কি ধৰণে আচলতে এই উপকৰণখিনি বনোৱা হৈছে সেই বিষয়ে আপোনালোকক ক'লোঁ গতিকে এই ভিডিঅ'টো
যে কি ধৰণৰ কেনেকুৱা লাগিলে, আপোনালোকে কেনেকুৱা পালে, ভাল পালে নে বেয়া পালে, নিশ্চয় এটা আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব। আৰু পাৰিলে এটা আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকে নাপাহৰিব। গতিকে শ্ৰদ্ধাৰ আমাৰ দৰ্শক বন্ধুসকল, গতিকে আমি ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰি আমি ইমানতে আমি সামৰিব খুজিছোঁ। আৰু পুনৰবাৰ আমি আমাৰ দৰ্শক বন্ধুসকললৈ পুনৰবাৰ ভোগালী ভোগৰ উৎসৱলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি আমি এই ভিডিঅ'টোত আমি সামৰণি মাৰিব লাগিব। গতিকে ধন্যবাদ, নমস্কাৰ।